কিন্তু আগত বিটিসি আমাৰ সরকার থাকা সময়ত বিটিসি অঞ্চলত যিমান বিকলাঙ্গ আছে সবে ভাল সুবিধা পাইছিলে কিন্তু এই প্রমোদ বড়ো সরকারের দিনত বিকলাঙ্গ হিসাবে ডিসেবল হিসাবে যিখিনি ফেসিলিটি পাব লাগে ইয়াত ডিপ্রাইভ হৈছে বুলি ইহঁতে আমাক জনাইছে। गसाइगावनि खुसुगावआव साननैनि हाबाफारिजों वर्ल्ड डिसेबल डे एबा बेंगुरा सान फालिनाय हाबाफारिया दिनै थुंगेबाय। बे सानखौ मुलुगनि गुबुन गुबुन ओनसोलफोराव फालिनायजों लोगोसे गसाइगाव महकुमानि सिङावबो थानाय खुसुगाव डिसेबल पार्सन ब्लक अफिसनि लांगोनायावबो क'क्राझार डिस्ट्रिक्ट डिसेबल पार्सन एसोसिएशननि बानजायनायाव थांनाय 2 डिसेम्बरनिफ्राय लानानै 3 डिसेम्बर साननैनि हाबाफारिजों मेहेरगोनाङै गाजा गोमजायै खुंफुंजायो। बे हाबाफारियाव बाहागो लानानै बारग' बिटिसिनि चिफ हाग्रामा महिलारिया खौरांगिरिनि सिगाङाव 2025 मायथाइयाव BPF राजखान्थि हान्जाया सरकाराव फैयोब्ला बेंगुरा सुबुंफोरनि मोननांगौ गासै खाबुफोरखौ होगोन होननानै बुंथियो। वर्ल्ड डिसेबल डे আমাৰ क'क्राझार চিৰাং আৰু বাক্সা বা ওদালগুৰি বা ভেৰগাঁও হিচাপে ইয়াত আজি কচুগাঁও পালন কৰা হৈছে আৰু মই ইহঁতৰ লগত এই মঞ্চত একেলগে কথা পাতিবলৈ পাই মই মনটো ভাল লাগিছে। মুঠতে বিকলাঙ্গ হিচাপে চৰকাৰীভাৱে যিখিনি ফেচিলিটি পাব লাগে ইহঁতে ডিপ্ৰাইভ হৈ আছে বুলি আমাক জনাইছে কিন্তু আগত বিটিসি আমাৰ চৰকাৰ থকা সময়ত বিটিসি অঞ্চলত যিমান বিকলাঙ্গ আছে সবে ভাল সুবিধা পাইছিলে কিন্তু এই প্রমোদ বড়ো সরকারের দিনত বিকলাঙ্গ হিসাবে ডিসেবল হিসাবে যিখিনি ফেসিলিটি পাব লাগে ইয়াত ডিপ্রাইভ হৈছে বুলি ইহঁতে আমাক জনাইছে। মুঠতে আমি যদি ভগৱানে বা ঈশ্বৰে বা আল্লাহে যদি মৰম কৰে 2025 যেতিয়া চৰকাৰ আহিব আমি কথা দিছোঁ যে ডিসেবল পার্সন হিসাবে যিখিনি সরকারি সুবিধা পাব লাগে ইয়াত আপোনালোকে ডিপ্রাইভ নহ'ব। চাকৰি ক্ষেত্ৰতে হওক যিকোনো ক্ষেত্ৰত যিখিনি ফেচিলিটি আছে কোটা আছে এই কোটা হিচাপে ডিসেবল পার্সনসকলে এইটো আমাৰ দিনত আগতো পাইছোঁ আৰু ভৱিষ্যতো পাব। দেখা গৈছে যে খাম্পা বৰগয়াৰী বিজেপিত যাব বুলি এটা চৰ্চা চলি আছে, এই বিষয়ে কি ক'ব? নাই খাম্পা বৰগয়াৰীয়ে খাম্পায়ে বিজেপি যাব বুলি ময়ো শুনি আছে ক'ৰবাত বাতৰিত বা মোবাইলত বা ছ'চিয়েল মিডিয়াত, কিন্তু মই আজিলৈকে খাম্পাক বিজেপি দলৰ কিবা টপি পিন্ধাটো মই দেখা নাই, সেইকাৰণে মই একো ক'ব নোৱাৰি আজিৰ দিনত। দেখা গৈছে একালৰ আপোনালোকৰ ঘনিষ্ঠ অতিথিসকল যেন চন্দন এইবিলাক সুধি থাকি লাভ আছে নেকি? এইবিলাক কিয় সুধি থাকে? মই কৈছোঁ খাম্পাক আজিৰ দিনলৈকে মই কেৰুৱা দলৰ বা বিজেপি দলৰ টপি পিন্ধাটো মই দেখা নাই। হয় শুনি আছে এনেকুৱা যাব, কিন্তু যোৱা নাই যে আজিলৈকেও। যদি গুচি যায় এইটো মোক নুসুধিবি, এইবিলাক যদি গুচি যায় কি হ'ব এইবিলাক মোক সুধিব নালাগে, দৰকাৰ নাই। ৰঞ্জন দৈমাৰী বিটিচিৰ চিফ হ'ব বুলি বিজেপিৰ পৰা গোপন সূত্ৰৰ পৰা মানে প্ৰকাশ কৰিছে। এইটো ৰঞ্জন দৈমাৰী চিফ হয় না কোনোবাই প্ৰমোদ বড়ো চিফ হয় না কোন চিফ হয় সেইটো 2025 ইলেকশ্যনত দেখা যাব। 25 ইলেকশ্যনৰ পিছত আপোনালোকে বিজেপিৰ সৈতে কিবা মিত্ৰতা কৰাৰ সম্ভাৱনা নাই। ইলেকশ্যনটো আমি নিজাববীয়া খেলিব, ইয়াত কি মিত্ৰতাৰ কথা আহে? ইলেকশ্যনৰ পিছত যদি এনেকুৱা পৰিস্থিতি আহে, এইটো ইলেকশ্যনৰ পিছত ৰিজাল্টৰ পিছত দেখা যাওক কি হয়, সেইটো মই আজিৰ দিনত মই ক'ব নোৱাৰে। এতিয়া ইলেকশ্যন হ'ব 2025 এপ্ৰিল মাহত হ'ব লাগে। ইলেকশ্যন ৰিজাল্টৰ পিছত সেইটো কি হয় দেখা যাওক, কিন্তু আজিৰ দিনত একো ক'ব নোৱাৰে, কথা সেইটোৱে দেই।